ইয়াৰ পিছত চোৱা সঠিক ভগ্নাংশ বুলি আমি এটা পাম এই সঠিক ভগ্নাংশ কাক কয় চোৱা যিবিলাক ভগ্নাংশৰ হৰবিলাক একে যিবিলাক ভগ্নাংশৰ হৰবিলাক একে হয় হয়নে ইয়াত তিনিওটা ভগ্নাংশতে কি হৈছে হৰ প্ৰত্যেকৰে হৰ কি আছে এটো হৰ বুলি কয় যেহেতু প্ৰত্যেকৰে হয় হৰ 6 গতিকে প্ৰত্যেকৰে হৰ 6 গতিকে এটো এটা সঠিক ভগ্নাংশ বুলি আমি ইয়াক কম গতিকে যিবিলাক ভগ্নাংশ হৰ একে হয় তেনে ভগ্নাংশক সঠিক ভগ্নাংশ বুলি কয় আৰু অসঠিক ভগ্নাংশ বুলি পাবা অসঠিক ভগ্নাংশ কোনবিলাক হ'ব যে যিবিলাক ভগ্নাংশ হৰ বেলেগ বেলেগ হৰ যদি বেলেগ বেলেগ হয় তেনে ভগ্নাংশক আমি অসঠিক ভগ্নাংশ বুলি কওঁ আৰু তোমাৰ প্ৰশ্ন আছে যে অসঠিক ভগ্নাংশক আমি সঠিক ভগ্নাংশলৈ নিব লাগিব কি কৰিব লাগিব অসঠিক ভগ্নাংশক আমি সঠিক ভগ্নাংশলৈ নিব লাগিব এতিয়া চোৱা এইকেইটা আটাইকেইটা হৈছে অসঠিক ভগ্নাংশ কাৰণ ইয়াত প্ৰত্যেকৰে হৰ বেলেগ বেলেগ 4 ভাগৰ 3 6 ভাগৰ 2 8 ভাগৰ 2 ইয়াত কি হৈছে প্ৰত্যেকৰে হৰবিলাক বেলেগ বেলেগ গতিকে ইহঁতক আমি সঠিক ভগ্নাংশলৈ নিব লাগিব কি হলে নিব লাগিব সঠিক ভগ্নাংশলৈ নিব লাগিব সঠিক ভগ্নাংশলৈ নিব লাগিব আমি এই অসঠিক ভগ্নাংশকেইটাক আমি এতিয়া কেনেদৰে সঠিক ভগ্নাংশলৈ নিম চোৱা মানে ইহঁতক কি কৰিব লাগিব প্ৰত্যেকৰে হৰটো একে কৰিব লাগিব তেতিয়া সঠিক ভগ্নাংশলৈ আমি নিব পাৰিম গতিকে আমি এতিয়া এই হৰকেইটাৰ 4 6 8 4 6 8 প্ৰত্যেকৰ আমি লসাগু ল'ব লাগিব অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক লসাগু উলিয়াই ল'ব লাগিব আমি প্ৰথমতে ইহঁতৰ লসাগু উলিয়াই ল'ম চোৱা 4 6 আৰু 8 হৰকেইটা কি কি আছে 4 6 8 ইহঁতৰ কি কৰিম আমি প্ৰথম লসাগু উলিয়াম 2 ৰে যাব তিনিটাকে 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 গুণ 2 3 তো না যায় না আমি লিখিলে 2 2 4 আৰু না যায় এটা মৌলিক সংখ্যা যেহেতু এতিয়া আমি গুটেকিটা পূৰণ কৰিলে হ'ল 2 পূৰণ 2 3 পূৰণ 2 এটা পূৰণ কৰিলে কিমান পাম 2 2 গুণ 4 4 3 গুণ 12 2 12 24 অৰ্থাৎ 4 6 8 ৰ লসাগু আমি কিমান পাম 24 এতিয়া আমি ইহঁতৰ লসাগু উলিয়াই ললো 4 6 আৰু 8 ৰ কি কৰিলো আমি লসাগু উলিয়াই ললো এতিয়া কেনেদৰে কৰিম চোৱা আমি যেটো প্ৰথম ভগ্নাংশটো আছে 4 3/4 বা 4 ভাগৰ 3 কেনেদৰে কৰিছো চাই যাও মই এতিয়া যেটো আমি লসাগু পালো সেই লসাগুটো ইয়াত পাতি দিলো 24 পাইছিল আমি লসাগু 4 6 8 ৰ লসাগু 24 এতিয়া আমি কি কৰিম 4 ভাগৰ 3 লগত অৰ্থাৎ 4 লগত আমি কি সংখ্যা পূৰণ কৰিলে 24 পাম আমি জানো 4 লগত আমি যদি 6 পূৰণ কৰো তেনে হলে 24 হ'ব 4 into 6 24 6 4 গুণ 24 গতিকে ইয়াত আমি 6 পূৰণ কৰিলো আমি হৰটোৰ লগত যেতিয়া 6 পূৰণ কৰিম তেতিয়া আমি লবটোৰ লগত কি পূৰণ কৰিম 6 পূৰণ কৰিব লাগিব 6 3 গুণ 18 গতিকে এটো হ'ল প্ৰথমটো তাৰপিছত নেক্সট চোৱা তাৰ পিছৰটো চোৱা 6 ভাগৰ 2 6 ভাগৰ 2টো আমি একেদৰে কৰিম 6 ভাগৰ 2টো লসাগু আমি 24 পাইছিলো ইয়াত লিখিলা 6 ভাগৰ 2 তা 6 লগত যদি আমি 4 পূৰণ কৰোঁ তেনে 24 হ'ব 6 into 4 6 4 গুণ 24 আৰু 2 লগত আমি কি পূৰণ কৰিম 4 পূৰণ কৰিব লাগিব কাৰণ ইয়াত হৰৰ লগত যদি আমি 4 পূৰণ কৰোঁ লবটোৰ লগত 4 2 4 গুণ 8 গতিকে এটো হ'ল তাৰপিছত 3 নম্বৰটো চোৱা 3 নম্বৰত আছিল কিমান 8 ভাগৰ 2 এটো একেদৰে আমি কৰিম লসাগু কিমান আছিল 24 তে 8 ৰ লগত কি পূৰণ কৰিলে আমি 24 পাম 8 ৰ লগত যদি আমি 3 পূৰণ কৰোঁ 24 হ'ব 8 3 গুণ 24 এটা 2 লগত আমি 3 পূৰণ কৰিব লাগিব 2 3 গুণ 6
এতিয়া চোৱা নতুনকৈ আমি যিকেইটা ভগ্নাংশ পালোঁ গোটেইকেইটা ভগ্নাংশত কি হৈছে হৰটো প্ৰত্যেকৰে একে আছে হয়নে 24/18 24/8 24/6 গতিকে এইকেইটা হ'ব সদিশ ভগ্নাংশ গতিকে আমি এনেদৰে অসদিশ ভগ্নাংশক আমি সদিশ ভগ্নাংশলৈ নিব পাৰোঁ আৰু ইয়াতে আমি আৰু এটা কাম কৰিব পাৰোঁ আমি ভগ্নাংশৰ ডাঙৰ আৰু সৰু তুলনা কৰিব পাৰোঁ এতিয়া চোৱা যিটো ভগ্নাংশৰ লবটো আটাইতকৈ ডাঙৰ হ'ব সেই ভগ্নাংশটোৱে হ'ব আটাইতকৈ ডাঙৰ ভগ্নাংশ ইয়াত কি হৈছে 4/3টোত লবটো আটাইতকৈ ডাঙৰ হৈছেনে গতিকে 4/3 ভগ্নাংশটো আটাইতকৈ ডাঙৰ হ'ব তাৰপিছত চোৱা তাৰপিছত 6/2টো চোৱা তাত কি হৈছে 24/8 পাইছোঁ গতিকে লবটো ডাঙৰ তাৰপিছতো 24/6 আছে গতিকে 6/2টো ইয়াৰ পিছত আহিব 6/2 তাৰপিছত হ'ব 8/2 এনেদৰে আমি ভগ্নাংশ এটা ডাঙৰ সৰু তুলনা কৰিব পাৰোঁ কেনেদৰে গম পালোঁ যে প্ৰথম আমি কি কৰিলোঁ প্ৰত্যেকৰে হৰগিটা আমি লসাগু উলিয়াই প্ৰত্যেকৰে হৰগিটা একে কৰিলোঁ তাৰপিছত যোনটো ভগ্নাংশৰ যিটো ভগ্নাংশৰ লবটো আটাইতকৈ ডাঙৰ সেইটোৱে হ'ব ডাঙৰ ভগ্নাংশ গতিকে 4/3 আমি কিমান পালোঁ 18 পালোঁ লবটো গতিকে আটাইতকৈ ডাঙৰ ভগ্নাংশ এইটো হ'ব তাৰপিছত এইটো হ'ব তাৰপিছত একেবাৰে শেষৰটো গতিকে আমি এনেদৰে ডাঙৰ সৰু তুলনা কৰিব পাৰোঁ আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ আজি গম পালোঁ ভগ্নাংশ কি ভগ্নাংশৰ প্ৰকাৰ মিশ্ৰ ভগ্নাংশ প্ৰকৃত অপ্ৰকৃত ভগ্নাংশ ইয়াৰ পিছত আমি আলোচনা কৰিম ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ এই সম্পৰ্কে আমি আলোচনা কৰিম সকলোৱে মোৰ ভিডিঅ'টো চাব আৰু ভিডিঅ'টো লাইক কৰি দিব লগতে মোৰ চেনেলটো UB ক্ৰিয়েশ্যন নামৰ যি চেনেল সেই চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে শ্বেয়াৰ কৰি দিব ধন্যবাদ